হাজবেণ্ড সকলেও হয়তো বিচাৰে যে নিজৰ বাৰ্থডেত ৱাইফে অলপমান হ'লেও স্পেচিয়েল ফিল কৰক। হেল্ল' এভৰিৱান, মই নিচিতা। ডিচেম্বৰ মাহত মোৰ বাৰ্থডে আছিলে আৰু মই আপোনালোকলৈ এটা কুৱেশ্যন আগবঢ়াইছিলোঁ। এনচাৰ দিয়া সকলোলৈকে অশেষ ধন্যবাদ। তথাপিও তাৰ মাজতেতো এজন লাকি উইনাৰ বাছি উলিয়াবই লাগিব। আৰু এইবাৰৰ লাকি উইনাৰ হ'ল মোৰ ইউটিউবৰ ব্লগটোত কমেণ্ট কৰা লক্ষীপ্ৰিয়া। আজি পিছে মোক এই কেকটো অৰ্ডাৰ কৰিছে ভণ্টি এগৰাকীয়ে হাজবেণ্ডৰ বাবে। হাজবেণ্ডৰ বাৰ্থডেত যদি এগৰাকী ৱাইফে কেক কটাই আৰু বেছি স্পেচিয়েল কৰি তোলে তেনেহ'লে এজন হাজবেণ্ডক আৰু কি লাগে। আজিৰ এই কেকটোৰ চাইজ আছিলে 1 kg আৰু ফ্লেভাৰ দিছিলোঁ বাটাৰস্কটছ। কেকৰ ডিজাইন তেওঁলোকেই দিছিলে, তথাপিও মোৰ ফালৰ পৰা মই আৰু অলপ ধুনীয়া কৰিবলৈ ট্ৰাই কৰিলোঁ। পিছে কেকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাৰু আজিলৈ এৰিছোঁ দিয়ক। নতুন এটি ভিডিঅ' লৈ আকৌ আহি আছোঁ। নতুন ব্লগসমূহ পাবলৈ পেজটো এতিয়াই ফ'ল' কৰি লওক। আজিলৈ বাই।